হাই ফ্ৰেণ্ডছ, মই আজি আপোনালোকক টেবুল ফেন এটা ঠিক কৰি দেখুৱাম। এইটো টেবুল ফেন, এইটো সম্পূৰ্ণ ডেড হৈ আছে, নচলে। এইটো এতিয়া মই আপোনালোকক ঠিক কৰি দেখুৱাম। এতিয়া আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক খুলি দেখুৱাই আছোঁ মই এইটো। ফ্ৰেণ্ডছ, মই মিটাৰত দেখুৱাই আছোঁ। মিটাৰত চেক কৰি আছোঁ। ৰ'ব, আপোনালোকক মিটাৰটো দেখুৱাই আছোঁ। দেখিছেনে ফ্ৰেণ্ডছ? ইয়াত 3ডাল ৱায়াৰ আছে। এই ভিতৰৰ পৰা অহা 3ডাল ৱায়াৰ আমি চেক কৰিলে গম পাই যাম ফেনটো ক'ত কি হৈ আছে। এইটো ঠিকেই দেখুৱাইছে। এইটো ঠিকেই দেখুৱাইছে, গতিকে আমাৰ কইলত দুখ নাই। ফ্ৰেণ্ডছ, দেখিছেনে? মিটাৰত চাইছেনে ফ্ৰেণ্ডছ? মিটাৰত চাওক, আমাৰ 3ডাল ৱায়াৰ, এই 3ডাল আছে। চাওক, ৱায়াৰ 3ডাল দেখুৱাই আছোঁ আপোনালোকক। এই 3ডাল, ৰ'ব আপোনালোকক দেখুৱাই আছোঁ মই। এইটো চাওক ফ্ৰেণ্ডছ, এই 3ডাল আমি চেক কৰিব লাগে। ৰঙাটো আমাৰ কমন থাকে, চাওক এই ৰঙাটো কমন, এই ৰঙাডাল কমন। ইয়াত আমাৰ কাৰেণ্ট দিবই লাগিব। তাৰপিছত আমাৰ এইটো আমাৰ যিটো কাৰেণ্ট আহিছে, আমাৰ এইটো কাৰেণ্টৰ যিকোনো ইয়াত বা ইয়াত দিলেও চলিব, কিন্তু উল্টা ঘূৰিলে মানে আমি এইটোৰ পৰা খুলি এইটোত দিলেই হ'ল। ৰ'ব, আপোনালোকক দেখুৱাই আছোঁ। ফ্ৰেণ্ডছ, দেখিছেনে? এইটো কেপাচিটাৰ লাগি আছে, কেপাচিটাৰ। গতিকে আমাৰ এইটো কাৰেণ্ট কমন, এইটোত কাৰেণ্ট আমি কমন দিম। তাৰপিছত আৰু এডাল ৱায়াৰ আমাৰ এইটোত নাইবা এইডালত দিলেও হৈ যাব। যদি আমি এইডালত দিওঁতে উল্টাকৈ ঘূৰিছে, তেতিয়াহ'লে আমি ইয়াৰ পৰা কাৰেণ্টটো খুলি এইটোত লগাই দিলে আপোনাক দেখিব কাৰেণ্ট মানে আমাৰ ফেনখন সঠিক ছাইডত ঘূৰিব। ঠিক আছে, আমাৰ ইয়াত কোনো দুখ নাই। আপোনালোকক মিটাৰত দেখুৱালোঁ মই। ৰ'ব, আকৌ এবাৰ দেখুৱাই আছোঁ। চাব, দেখিব এইবাৰ আপোনালোকে। চাওক, এতিয়া ৰঙাটোত এডাল মই ধৰিছোঁ, মিটাৰৰ প্ৰুফ। আৰু এইটোত চাওক, ঠিকে আছে। গতিকে এইটো চাওক, ঠিকে আছে। গতিকে আমাৰ কইলটোৰ কোনো দুখ নাই। আমি বাকী যি কৰিবলগীয়া আছে, আমি পিছফালে আমি চালেই হ'ল ফ্ৰেণ্ডছ। ঠিক আছে, আমি এইবাৰ এইফালে চাওঁ ফ্ৰেণ্ডছ। এই কাৰেণ্টৰ ৱায়াৰডাল ইয়াতে কাটি লগাই থোৱা আছে, দীঘল কৰা আছে। মই মানে খুলি দিছোঁ। এতিয়া চাওঁ, ইয়াৰ পৰা অলপ দেখুৱাই নে মিটাৰত? নাই দেখুৱা ফ্ৰেণ্ডছ। গতিকে আমি এইখিনিৰ পৰা চেক কৰিলেই হৈ যাব।
ঠিক আছে ফ্ৰেণ্ডছ, আমাৰ এইখিনিতে গণ্ডগোল আছে, তলফালেহে গণ্ডগোল আছে। মই চেক কৰি লৈ আছোঁ ফ্ৰেণ্ডছ। এতিয়া আপোনাক দেখুৱাবলৈ অসুবিধা হৈছে। আমাৰ ফ্ৰেণ্ডছ এই ৱাৰডাল, এইডাল মেইন কাৰেণ্ট, এইডাল চেক কৰি দি আছোঁ আপোনাৰ। ৰ'ব, আমাৰ এইটোত সংযোগ হৈছে দুডালত, যিকোনো এডালত চেক কৰিম। মইতো ঠিকে আছে, আৰু এইডালত চাওঁ এইবাৰ, এইটো ঠিকে আছে। এইখিনিলৈকে ঠিকে আছে। তেতিয়াহ'লে আমাৰ এইফালে চাম। আমাৰ গণ্ডগোল ফ্ৰেণ্ডছ এইখিনিতে আছে। এয়া মিটাৰত একো দেখুওৱা নাই। এইডালত দেখুৱাইছে, কিন্তু এইডালত দেখুওৱা নাই। দেখুৱাই আছোঁ, চাব। এই দুডাল ৱায়াৰ দেখিছে নহয় আপুনি। চাওক, মিটাৰটো দেখুৱাই আছোঁ। মিটাৰটো দেখুৱাবলৈ অলপ অসুবিধা ফ্ৰেণ্ডছ, অলপ দেখুৱাই আছোঁ। চাব ফ্ৰেণ্ডছ, এডাল কণ্টিনিউটি দেখুৱাইছে, চাব। কোনোবা এডাল দেখুৱাইছে, এইডাল দেখুওৱা নাই। আমাৰ এইডাল দেখুৱাইছে নেকি? এইডাল দেখুৱাইছে ফ্ৰেণ্ডছ, মিটাৰত দেখিছে নহয়। আৰু এইটো দেখাইছে ফ্ৰেণ্ডছ, মই আপোনালোকক এয়া মই ক'ত লগাইছোঁ ফ্ৰেণ্ডছ, দেখিছে? এডাল এ চি কট লগাইছোঁ। তাৰপিছত এইটো চেক কৰিছোঁ, এইটো কণ্টিনিউটি দেখুৱাইছে এয়া, কিন্তু এইটোত দেখুওৱা নাই। চাব, এইটোত দেখুওৱা নাই এয়া। গতিকে আমাৰ এই এ চি কটটোৱে গণ্ডগোল আছে। এ চি কটটো সলাই আপোনালোকক ফেনটো লগাই দেখুৱাই আছোঁ। ঠিক আছে ফ্ৰেণ্ডছ, এইটো এটা দেখুৱাইছোঁ আপোনালোকক। এইটো অলপ বিন্ধাটো ডাঙৰ কৰি ল'ব লাগে। চাওক, তলত আমাৰ চেফটিকৰ কাৰণে আছে। এইটো এটা এলুমিনিয়াম আছে। তাত আমি এতিয়া এটা আপোনালোকে দেখুৱাইছোঁ জইন কৰি, বাকীখিনি নেদেখুৱাম মই আপোনালোকক। এই এটা চাওক, মই বিন্ধাটো অলপ ডাঙৰ কৰি লৈছোঁ। তাৰপিছত আমি ইয়াত সোমাই দিম। চেফটিৰ কাৰণে এইটো দিয়ে, যাতে কাৰেণ্ট বেলেগত লাগি নাযায়। এইটো চাওক, এনেকৈ মই সোমাই দিলোঁ, হৈ গ'ল। এতিয়া আমি প্লাছেৰে চেপ এটা কৰি দিলেই হ'ল। অলপ দেখুৱাই আছোঁ আপোনালোকক। এইটো মই এনেকৈ সোমাই ল'লোঁ টাইটকৈ। এবাৰ ইয়াত চেপ এটা কৰি দিলেই হ'ল। এইটো ফ্ৰেণ্ডছ হৈ গ'ল। তেনেকৈ আৰু ফ্ৰেণ্ডছ ইফালে আছে তিনিটা, এনেকৈ একে চেম পদ্ধতিৰে জইন কৰি মই চাওক। এইটো ফ্ৰেণ্ডছ, এইকেইটা চাওক, ইয়াত আছে এটা, এইটো এটা মই চেম পদ্ধতিৰে জইন কৰিম। জইন কৰি আপোনালোকক অলপ পিছত ফেনটো লগাই দেখুৱাই আছোঁ। ফ্ৰেণ্ডছ, এই এডোখৰ মাজতহে বেয়া আছিলে। এইটো দেখুৱাইছে, এই ৱায়াৰডাল দেখিছে? এই ৱায়াৰডালহে মাজত বেয়া আছিলে, কাটি উলিয়াই দিলোঁ। এতিয়া মই ডাইৰেক্ট লগাই দিছোঁ। চাওক, এইটো চাওক, এতিয়া বেলেগ ৱায়াৰ লগাই দিছোঁ এডাল। মই এইটোত আপোনালোকক জইন কৰি দেখুৱাইছিলোঁ, তাৰপিছত ইয়াত দি দিছোঁ, হৈ গ'ল ফ্ৰেণ্ডছ। এতিয়া আপোনালোকক লগাই দেখুৱাই আছোঁ। এতিয়া ফ্ৰেণ্ডছ, মই লগাই দেখুৱাই আছোঁ। চাওক, চুইচ দিছোঁ, এইটো চাওক চলিছে। গতিকে যদি মোৰ চেনেলটো ভাল লাগে, ছাবস্ক্ৰাইব কৰক। মোৰ বাকী ভিডিঅ'খিনি ন'টিফিকেশ্যন পাই থাকিব।